হেল্ল' গাইজ, আজি মানে কথাটো এনেকুৱা হ'ল, আমি লগৰকেইটা আগৰ পৰাই প্লেন কৰি আছিলোঁ যে জুবিন দাৰ চিকাৰ চিনেমাখন যিদিনাখন ৰিলিজ দিব আমি সেইদিনাখনেই চামগৈ। যিহেতু জুবিন দাৰ চিনেমাৰ লগতে অসমীয়া চিনেমাৰ প্ৰতি যিটো আগ্ৰহ এইটোতো ক'বই নালাগে। সেয়েহে আমি আমাৰ গোলাঘাটৰ চিনেমা হল পাই গ'লোহি। এয়া পূৰা বাহিৰত পোষ্টাৰ পূৰা মাৰি থৈছে চিকাৰ। যিহেতু আপোনালোকক আমি চিনেমাখন দেখাব নোৱাৰিম, গোলাঘাটৰ চিনেমা হলটোকে দেখাম বুলি ভিতৰলৈ আহিলোঁ, কিন্তু আন্ধাৰ। আমি চিনেমা চালোঁ বাৰু, এতিয়া চিনেমাৰ প্ৰথম থাৰ্ড নম্বৰ শ্ব' পাহৰিছিলোঁ, প্ৰথম নহয়। চিনেমাখন চাই মোৰ ফালৰ পৰা ভালেই লাগিলে, আৰু বাকী আপোনালোকে নিজে নিজে চাই ক'ব কেনেকুৱা লাগিলে কমেণ্টত। এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ, আমাৰ লগৰ এটা কিবা দৰৱ এটা কিনিবলগীয়া আছিলে, এই দৰৱটো কিনি আছোঁ এতিয়া। চিনেমা চাই এতিয়া ভোক লাগি গ'ল, গোটেইকেইটা প্লেন কৰি আকৌ বোলো ফাষ্টফুড এখনলৈকে যাওঁ বুলি এতিয়া আহিলোঁ। এতিয়া আমি তিনিটাই এটা এটা চিকেন ৰোল অৰ্ডাৰ দিলোঁ। আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম, তেন্তে আজিলৈ বাই বাই।